এইটো ভিডিঅ' কেৱল মনোৰঞ্জনৰ কাৰণেহে বনোৱা হৈছে কোনেও যাতে ভৰিত পাতি নলয় মানে গাত পাতি নলয় তেন্তে ভিডিঅ'টো এনজয় কৰক নমস্কাৰ ৰাইজ আপোনালোকে চাই আছে লোকেল মুৰ্গী নিউজ আৰু আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ফুলাবাই আৰু এইবাৰ ফুলাবাই নতুনকৈ ইলেকশ্যন খেলিব সেইবাবে ফুলাবাইৰ লগত মানে কিছু কথা বতৰা পাতিম সেয়েহে ফুলাবাইক আজি আমাৰ ষ্টুডিঅ'ত আমন্ত্ৰণ কৰি আনিছোঁ আজি মানে লোকেল মুৰ্গী ষ্টুডিঅ'ত উপস্থিত আছে ফুলাবাই এয়া হওক ফুলাবাই হওক এয়াই হৈছে ফুলাবাই এয়াই হৈছে ফুলাবাই এইবাৰ নতুনকৈ হ'ব নাই নালগে আহি পেলাই হয় আপোনালোকে দেখিবলৈ পাইছে এয়াই হৈছে ফুলাবাই আৰু মই ফুলাবাইক মানে কেইটামান প্ৰশ্ন কৰিম যিহেতু এইবাৰ নতুনকৈ ইলেকশ্যন খেলিব মই মানে পোনপটীয়াভাৱে প্ৰশ্ন দুটা সুধিছোঁ তো ফুলাবাই আপুনি কোন পাৰ্টিৰ হৈ খেলিব আৰু মানে ৰাইজৰ হকে ভৱিষ্যতে কি কৰিব নমস্কাৰ ৰাইজ মই ফুলাবাই মোক যদি ইলেকশ্যনত জিতে দে তেতিয়া মই মিঠাই তেল ফ্ৰীতে দিম বুলি ভাবি আছোঁ মই মিঠাই তেলখিনি ফ্ৰীত দিম ফুলাবাই আপোনাক মই মানে আৰু এবাৰ মনত পেলাই দিছোঁ যে আপুনি কোন পাৰ্টিৰ হৈ খেলিব আৰু ৰাইজৰ হকে মানে ভৱিষ্যতে কি উন্নতি কৰিব কিনো কম বাপা চব পাৰ্টিতে গেলোঁ টিকেট নাপোৱা কাৰণে মই এতিয়া নিজেই টিকেট আনি মই নিজে ইলেকশ্যন খেলিম বুলি ভাবিছোঁ এয়া চাওক আপোনালোকে এটা বিগ ব্ৰেকিং নিউজ পাইছে আৰু এই ফুলাবাই কৈছে যে এই মানে বহুতো পাৰ্টি ঠাইত ঘূৰিছে মানে এটাও টিকেট নাপালে সেইকাৰণে এইবাৰ ফুলাবাই নিজে টিকেট বনাই নিজে ইলেকশ্যন খেলিব আপুনি তাৰমানে ফাইনেলি বহুত কষ্টৰ মূৰত টিকেটটো পালে নহয় জানো টিকেটটো পালোঁ কিন্তু পইচা অলপ দিব লগা হ'ল এনে কেইলাখমান টকা টিকেটখনত লাখ নহয় বাপা 25 টকাতে পাইছোঁ 25 টকা মই নিউজটো বাদে দিম নেকি মই সিটো লাইনতে যাওঁ ইমান কম দামত পাইছোঁ টিকেটটো কি ভাবি আছো নাই একো পাবা নাই বাই এতিয়া বাই টিকেটখন চাওঁ বাৰু টিকেটখন আনছোঁ ইমান কষ্ট পাইছোঁ টিকেটখন চাই যদি জিতে যায় মই তেতিয়া মিঠাই তেল ফ্ৰীকৈ দিম আৰু আলুৰ দাম কমাই দিম পাল্লি আলু মই ফ্ৰীকৈ দিম আৰু পেট্ৰলৰো দাম কমাই দিম পাল্লি সেইটো মই ফ্ৰীকৈ দিম মোক ৰাইজে ভোটটো যদি সোনকালে জিতে যায় এখাজু ট্ৰেইনৰ টিকেট ট্ৰেইনৰ টিকেট নকবি তইহে জানা ট্ৰেইনৰ টিকেট বুলি আৰু মইহে জানো ট্ৰেইনৰ টিকেট বুলি ৰাইজেতো নাজানে ট্ৰেইনৰ টিকেট বন্ধ কৰ